নমস্কাৰ প্ৰিয় দৰ্শক বিহাইণ্ড দ্য একুইজিশ্যন চেনেললৈ সকলোকে স্বাগতম। আজি আনিছো এটা বিটৰ চাটনি। আসলতে মই চাটনি বনাই বহুখিনি মোৰ অভিজ্ঞতাই হ'ল। তাৰ আগত আমি বিটৰ সালাড খাইছিলোঁ, কিন্তু চাটনি বনাই এদিন মই ভাবিলোঁ বিটৰ চাটনি বনাই খোৱা যাওক। আৰু তেতিয়া মই তাত কি কৰিছিলোঁ, এনেকৈ নেমু দি দিছিলোঁ আৰু মই সেনেকৈ ভাবি যেতিয়া বিটৰ চাটনিটো বনাইছিলোঁ, খাই ইমানেই টেষ্টি হৈছিল নহয়। আৰু সেই চাটনিটোকে আজি মই আপোনালোকৰ আগত আগবঢ়াইছোঁ। এতিয়া মই বিটৰ চাটনিখিনি আপোনালোকক খুন্দি দেখাম, কিন্তু তাৰ আগতে মই দেখাই লৈছোঁ। এই চাটনিখিনিত মই দিছোঁ আদা দুডোখৰ দিছোঁ, এডোখৰ আৰু এডোখৰ। তাৰপিছত মই দিছোঁ ইয়াত নহৰু অকল 5 ফুটা দিছোঁ। তাৰপিছত মই কিন্তু ঘৰুৱা কণ জলকীয়া দিছোঁ, বজাৰৰ পৰাই কিনি অনা। আৰু এই কণ জলকীয়াত মই ইয়াত ঠাৰি দি দিছোঁ। আগতে আমাৰ আইতাই কৈছিল কণ জলকীয়া এনেকৈ চাটনি বনাই খালে ঠাৰিটো দিলে হেনো আমাৰ গৰমত বোলে পেট নচলে, তেওঁলোকৰ কোৱা কথা। আৰু ইয়াত মই দিছোঁ এই নেমু অকণমান দিছোঁ, এইডোখৰ নেমু আৰু এইডোখৰ নেমু পৰিমাণ বিটটো অকণমান সৰহ, গতিকে নেমু অকণমান মই সৰহকৈ দিছোঁ। আৰু ইয়াত যদি মই এই জাতীয় আদাৰ সলনি মৰাণ আদা দিলোঁহেঁতেন আৰু ধনিয়া দিলোঁহেঁতেন, অধিক টেষ্টি হ'লহেঁতেন। এতিয়া মই খুন্দি দেখাম। নিমখ দি দিছোঁ। এয়া চাটনি এনেকুৱা ৰূপ ল'লে। এতিয়া চাটনিটো খুন্দা হৈ গ'ল। আৰু আপোনালোকে চাটনি এনেকৈ যদি খুন্দি পিনি চাটনি বনাই, সদায় এটা কথা সাৱধান হ'ব, যাতে এনেকৈ খুন্দোতে তাৰ ৰসটো আহি আপোনালোকৰ চকুত নোসোমায়। সেইকাৰণে অকণমান চকুটো মুদি অকণমান আঁতৰি খুন্দিব লাগে। এনেকুৱা মোৰ হৈ পাইছে, সেইকাৰণে আপোনালোককো জনালোঁ। এয়া মোৰ চাটনি বনোৱা হৈ গ'ল। আৰু সকলোকে ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।